কাৰণ মই মাধৱ বাৰু মই সকলোকে এটা কথা ক'বলৈ বিচাৰিছোঁ, যিখিনি জুবিনদাৰ কাৰণে লাগি আছে বিচৰ ওপৰত এইবিলাক কৰিব নাপায়। যিহেতু মোতকৈ বহুত ডাঙৰ মানুহ আৰু এইবিলাক কৰিব নাপায় আচলতে। আৰু মই জুবিনক ভাল পাওঁ, এতিয়াও ভাল পাওঁ, সদায় মই ভাল পাই যাওঁ। জুবিনৰ কাৰণে এইবিলাক কৰিব নাপায় আচলতে। যিখিনি এইবিলাক কৰি আছে এইবিলাক পৰা বন্ধ কৰক। কোনোবাই কেছ দিছে জুবিনদাক, সেইটো মই বহুত দুখ পাইছোঁ আৰু সেইবিলাক আচলতে কৰিব নাপায়। মোতকৈ যিহেতু বহুত ডাঙৰ মানুহ আৰু জুবিনদাৰ মই নো মেডালো ক'ব নোৱাৰোঁ। আচলতে এইবিলাক কৰিব নাপায়। জুবিনদাই যিটো ইণ্টাৰভিউত মোক পাগল বুলি কৈছিল আৰু তেতিয়া মই অকণমান দুখ পাইছিলোঁ, কান্দিছিলোঁ। আৰু যিখিনি মানুহে মোক ছাপোৰ্ট কৰিছে আৰু তুমি ভাগৰি নকৰিবা, তুমি কৰি যোৱা। আৰু জুবিনাই তোমাক সেইটো বেয়াকৈ কথা কোৱা নাই, তোমাক পঢ়িবলৈ কৈছে, বহুত ভালৰ কাৰণে কৈছে, পঢ়াটো লাগিব। আৰু যিখিনি মোক ছাপোৰ্ট কৰি আছে আৰু বহুত বহুত ধন্যবাদ। আগলৈও মোক ছাপোৰ্ট কৰি যাওক, আশীৰ্বাদ দিব। আৰু মোৰ ভুল হ'বও পাৰে ক'ৰবাত, শুধৰাই দিলে ভুল। আৰু যিখিনি মোক ছাপোৰ্ট কৰিছে বহুত বহুত ধন্যবাদ।